ফ্ৰেন্ডছ ভিডিওটো আৰম্ভ কৰি দিলো সকলোকে ধ্যানী ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো মই বনাই আছো ৰঙা চাহ ইয়া গেছটো অন কৰি লৈছো ৰঙা চাহ অকমান খাই লওঁ ব্ৰাছ কৰি আহিলো এতিয়া পানী লৈ লৈছো ফিল্টাৰৰ পৰা আৰু আজি সোমবাৰ স্কুল খোলা আছে বেটাহাতৰ হেতু কাৰণে বনাব লাগিব ব্ৰেকফাষ্ট ৰেডি কৰিব লাগিব ভাত খাই না যায় হেতু কাৰণে ৰুটি বনাই খোৱা পঠিয়াব লাগিব আৰু মই ৰঙা চাহ কাপ খাই লওঁ তাৰ পাছত ৰেডি কৰিম তেহেঁতি খাই যাবৰ কাৰণে আৰু এইটো কুকাৰ লৈ লৈছো কুকাৰটোত মই আলু বইল কৰি দিম আৰু এয়া ফ্ৰেন্ডছ আলু লৈ লৈছো 4টা মান বইল কৰিবৰ কাৰণে আৰু মই অলপ সোনকালে হ'বৰ কাৰণে দুফাল কৰি দিম আলু বইল কৰাৰ আগতে মই দালি বনাইছিলো আৰু দালি বনোৱাৰ কাৰণে ঢাকনিখন অকমান দালি লাগি আছে ধুই নললো আলু বইল কৰাৰ পাছতে কুকাৰটো ধুই পেলাম ওপৰত দালিকণ লাগি থাকিলে একো নহয় হেতু কাৰণে মই কুকাৰটো ধুই নানিলো আৰু আলুখিনি কটা হৈ গ'ল এতিয়া মই এইখিনি গেছত বহাই দিম ধুনীয়াকৈ ঢাকনিখন এয়া লগাই লৈছো ধুনীয়াকৈ আৰু চাহ খাবৰ কাৰণে চাহ পাত অলপ দি দিছো চাহত গাখীৰ চাহ খাবলৈ ভাল নহয় গেছ হয় সেইকাৰণে লাল চাহ অকমান খাই ললে ভাল লাগে ৰাতিপুৱা এয়া চাহ উতলিলেই মোৰ এয়া আলু বইল কৰি লৈছো আৰু আলু বইল কৰাৰ আগতে মই দালিখিনি বনাই ললো সেইকাৰণে ঢাকনিখনত এনেকৈ দালি লাগি আছে ধুই নানিলো আৰু তেনেকৈ বইল কৰি দিলো আৰু এয়া আটা লৈ লৈছো আলু বইল কৰা হৈ গ'ল আলুখিনি বাকলি গুচাই ললো এয়া চাওক আৰু এইফালে পিঁয়াজ এটা কাটি ললো সেনে আৰু এয়া ৰচুন আদা পেষ্ট অকমান বনাই ললো আৰু জলকীয়া কেটুকুৰামান দিছো বেছি জ্বলা খাব নোৱাৰে আমাৰ বেটা আৰু ৰাতিপুৱা এনেকৈ আলুখিনি ভাঙিল মই অলপ টুকুৰা টুকুৰি কৰিম তাৰ পিছত এনেকৈ ভাজি বনাই দিম এনেকৈ ল'ৰা ছোৱালীবিলাকে খায় শাক পাচলি নাখায় আৰু এতিয়া মই ৰাতিপুৱা জলদি এনেকুৱাকৈ বনাই দিম ৰুটিৰ লগত খাবলৈ বহুতেই টেষ্টি লাগে আপোনালোকেও এনেকৈ বনাই খাই চাব পাৰে লগত বিলাহী হ'লে ভাল আছিল মোৰ বিলাহী আনি থোৱা নাই কাৰণে মই বিলাহী নিদিওঁ এনেকৈ ধুনীয়াকৈ এতিয়া মই ভাজি দিম এইফালে এয়া চাওক পদিনা কালি মানুহজনে পদিনা লৈ আহিছিল আৰু এয়া আম টেঙা ধুনীয়াকৈ বজাৰত বিকি আছে সেইকাৰণে লৈ আহিল কেঁচা চাটনি এনেকৈ বনাই খাবৰ কাৰণে আৰু মই এইফালে চফা কৰি ললো পদিনাখিনি ধুই মেলি চিঙি চফা কৰি ললো এইফালে জলকীয়া এটা আদা নহৰু আৰু আম টেঙা এফাল লৈছো টুকুৰা কাটি লৈছো বেছিকৈ দিলে টেঙা হ'ব সেইটো কাৰণে দিয়া নাই এইখিনি এতিয়া ধুনীয়াকৈ মই পিচিব লাগিব ৰুটিৰ লগত খাবলৈ দিম বহুতেই ভাল লাগিব এতিয়া গৰমত টেঙা চাটনি অকমান এনেকৈ বনাই খালে বহুত ভাল লাগে নহয়নে আৰু এইফালে মোৰ পদিনা চাটনি ধুনীয়াকৈ পিছা হৈ গ'ল এয়া চাওক এতিয়া ৰুটিৰ লগত খাবলৈ দিম বেটাহঁতক মানুহজনক আৰু খাই বহুতেই ভাল লাগিব এনেকুৱা টেঙা চাটনি এইফালে বনাবলৈ ললো আলু চব্জি পিঁয়াজ দি দিলো ৰচুন আদা পেষ্ট দি দিলো এইফালে এতিয়া দি দিছো জিৰা ৰচুন আদাৰ পেষ্টখিনি ধুনীয়াকৈ ভাজি ললো কেঁচা গোন্ধটো যোৱালৈকে তাৰপিছত এয়া দি দিছো চিলিগুৰি এইখিনি এতিয়া ধুনীয়াকৈ মই ভাজি ল'ম আৰু এয়া আলুখিনিও টুকুৰকৈ ভাঙি ল'ম আপোনালোকেও এনেকৈ বনাই খাব পাৰিব ৰাতিপুৱা জলদিকৈ বনাই এনেকৈ খাব পাৰিব আৰু এইখিনি তৈয়াৰ হালধিও দিলোঁ হালধি দিয়াটো নেদেখুৱালোঁ আপোনালোকক কৈ দিছোঁ হালধি দিলোঁ বুলি দেখুৱাই দিছোঁ ওচৰতে
এনেকৈ বনাইছোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু আজিতে খাই যাবৰ কাৰণে ৰুটিৰ লগত ভাত খাই নাযায় সিহঁতি তেওঁলোকে ৰুটি হৈ গ'ল হৈয়ে গ'ল আৰু এতিয়া এইখিনি মই আৰু নমাই দিম আৰু চাওক টাৱাখন পাতি দিলোঁ ৰুটি বনাবৰ কাৰণে এইখন আৰু এতিয়া এইখন দি দিছোঁ অকণমান ৰিফাইন দি দিছোঁ এনেকৈ গোটেই ৰুটিখিনি মই বনাই লওঁ দি দিছোঁ মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল বনোৱা সকলো কমপ্লিট হৈ গ'ল এইফালে দিছোঁ পদিনা চাটনি ৰুটি দুটা দিছোঁ আৰু এয়া আলু ভাজি বইল কৰা আলু ভাজি জলকীয়া এটা পিঁয়াজ আৰু মানুহজনক খাবলৈ দিওঁগৈ তেওঁ ওলাই যাব লাগে ষ্টেণ্ডলৈ আৰু বেটাই খালেই তাৰ পটাপট স্কুল গাড়ী 8টা বজাত আহি পাহি সি সোনকালে খাই ল'লে আৰু এতিয়া মানুহজনক দিওঁগৈ ফ্ৰেণ্ডছ বেটাহঁতক স্কুললৈ পঠিয়াই ল'লোঁ আৰু মানুহজনকো পঠিয়াই ল'লোঁ খুৱাই বোৱাই আৰু বাকী থকা কামবোৰ এতিয়া মই কৰি যাম আকৌ এবাৰ গাটো ধুই আহিলোঁ বহুত গৰম উঠিলে গাটো ধুই মেলি আহি চুলি তিতিয়ে আছে মই এইবিলাক তাৰপাছত ফনফনীয়া এনেকৈ বান্ধি থৈছোঁ আৰু দুপৰীয়া আকৌ ভাত বনাবলৈ আৰম্ভ কৰিবই লাগিব স্কুলৰ পৰা আহি পাবহি খাব লাগিব আৰু আপোনালোকক মই বহুত ধন্যবাদ দিছোঁ মানে ভাষাৰে আপোনালোকক বুজাব নোৱাৰোঁ ইমানেই আজি মনটো বহুত ভাল লাগিছে আজি মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আপোনালোকৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিছে বহুত মৰম দিছে আগলৈ মোক তেনেকৈ ছাপোৰ্ট কৰি যাব মৰম দি যাব বহুত ভাল লাগিছে মোৰ এই ভিডিঅ'বোৰে যে আপোনালোকে চাই মোক ছাপোৰ্ট কৰিছে আৰু মই ঘৰতে যি কৰোঁ তাকেই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ সেই ভিডিঅ'খিনিকে চাই আপোনালোকে মোক বহুত মৰম দিছে ছাপোৰ্ট কৰিছে আজি আপোনালোকক মই ভাষাৰে বুজাব নোৱাৰোঁ বহুত মনটো ভাল লাগিছে এটা ষ্টেপ পাৰ হৈছোঁ মনটো বহুত সেইকাৰণে ভাল লাগিছে আৰু আগলৈও মোক তেনেকৈ মৰম দি যাব বহুত মানে ক'ব নোৱাৰোঁ মানে কিমানেই মানে মনটো ভাল লাগিছে আপোনালোকৰ কাৰণে ৰাইজে নখ জোকাৰিলে নৈ বয় সঁচাকৈ আজি নৈ বোৱাই দিলে মোক ছাপোৰ্ট কৰি ৰাইজে ছাপোৰ্ট কৰি বহুত ভাল লাগিছে আপোনালোকৰ ভালে থাকক আৰু সদায় আপোনালোকে মোক আশীৰ্বাদ কৰিব মই যাতে আগুৱাই যাওঁ আৰু আপোনালোকেও সদায় ভালে কুশলে থাকক তাৰ বাবে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ফ্ৰেণ্ডছ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো সামৰি দিম বুলি ভাবিছোঁ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাই আছোঁ আৰু মোৰ কামো আছে গোটেই কাম পৰি আছে কৰিবলৈ আৰু ভিডিঅ'টো সামৰণি মাৰি দিছোঁ তেনেহ'লে ফ্ৰেণ্ডছ আজিলৈ বাই বাই